পানী ঢালি লৈছোঁ নিমখ দি 1 ঘণ্টামান নিমখ হালধি পানী দি তিয়াই থ'ব লাগিব নিমখ সেই দিলে মানে নিমখ আৰু হালধি দিলে ইয়াৰ যিটো আঠা থাকে মানে আঠাটো গুচি যায় সেইটো আঠা থাকে ন ইয়াতে আঠাবোৰ গুচি যায় ভিতৰতে চাচোন আৰু ইমান গধুৰ এটা থৈ দিম ইয়াত পাঁচফোৰণ কেইটামান লৈছোঁ তাৰপিছত সৰিয়হ গুটি বগা সৰিয়হ ক'লা সৰিয়হ মিক্স যিটো আপোনালোকৰ ঘৰত থাকে সেইটোকে আপোনাৰ ব্যৱহাৰ কৰিব পাৰে এতিয়া মই গৰম কৰি সেইখিনি মিক্সিত পাঁচফোৰণখিনি জুইত গৰম কৰি আছোঁ মই সৰিয়হ গুড়িখিনি মিক্সিত দি পিচি লৈছোঁ কৰিব নোৱাৰিলোঁ কাৰণ সেই সময়ত কাৰেণ্টটো গুচি গ'ল ৰ'দত শুকুৱাই থৈছোঁ বেছিভাগ 5 ঘণ্টা নহ'লে 2 ঘণ্টা 3 ঘণ্টা তেনেকৈ শুকালোঁ হয় শুকোৱাৰ পিছত ইয়াত তেল সানিব লাগিব মছলা সানিব লাগিব হাঁহকেইটা ইমান কান্দি আছে কেলে শুকাইছে আৰু ৰাতিলৈ বনাব পাৰে এতিয়া মোৰ আমৰ আচাৰ ৰেডি হ'বলৈ হৈছে আৰু সেয়া আমখিনি সেইটো সৰিয়হ গুটি পাঁচফোৰণ আৰু এইটো মিঠাতেল কেঁচা মিঠাতেল হয় আপোনালোকে গৰম কৰি মিঠাতেল দিবও পাৰে কিন্তু মই কেঁচা মিঠাতেল লৈছোঁ আৰু লগত ৰেড চিলি পাউডাৰ দিলে কি হয় মানে কালাৰটো অকণমান আহে আৰু ভাল হয় দেখিবলৈ ৰঙচুৱা হয় এতিয়া মই কি কৰিম প্ৰথমতে মিঠাতেলত মছলাখিনি দি ল'ম বৰ বেছি নিদিব বেছি দিলে তিতা হয় খাবলৈ পিছত তাৰপিছত আমখিনি দিম আমখিনি দি তেলত ভালকৈ পানী ল'ম আৰু দিব লাগিব ভাল হ'লে তো আৰু অকণমান দি দিলোঁ তাৰ ওপৰত মই এতিয়া ৰেড চিলি পাউডাৰ দিম বেছি নিদিওঁ বেছি দিলে প্ৰব্লেম হ'ব পিছত খাবলৈ আৰু তেনেকৈ এদিনৰ কাৰণে এদিন মানে ৰাতিটো আৰু তেনেকৈ থৈ দিম তাৰপিছত কাঁচৰ বৈয়ামত ৰ'দত 3 দিনমানৰ কাৰণে শুকুৱাই দিম তাৰপিছত আপোনালোকে খাব পাৰিব ৱাও মোৰ আমৰ আচাৰ ৰেডি